হে গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? পোনপ্ৰথমে আপোনালোকক মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, তাৰ কাৰণে বেয়া নাপাব। আৰু এতিয়া মই গৈ আছোঁ বিশ্বনাথ চাৰিআলি মোৰ হাজবেণ্ডৰ ঘৰলৈ। আৰু এয়া মই এতিয়া পাইছোঁহি শমা যাম জীয়াঢল নদী, ধেমাজিৰ পৰা বিশ্বনাথ চাৰিআলিলৈ যাত্ৰা। একদম আমনিদায়ক যাত্ৰা, অকলশৰে আহিছোঁ। লগতে মই এই যাত্ৰাত কিমানখন গাড়ী চেঞ্জ কৰিছোঁ জানেনে? 4খন। বহুত কষ্টৰে মই আহিছোঁ। লগতে এয়া মই গোগামুখ পাইছোঁহি আৰু দেই, আমনি লাগিছে। এয়া এতিয়া মই পালোঁহি সোৱণশিৰি নদী। সোৱণশিৰি নদীখন খুব পানী বাঢ়ি থকাৰ কাৰণে পৰিৱেশটো কুঁৱলী পৰি থকাৰ নিচিনা হৈছে। একদম বগা হৈ আছে, দেখিছেনে? ধৰিব পাৰিছে। হে গাইজ, মই এতিয়া আহি পালোঁহি। এতিয়া আমাৰ ঘৰখন পূৰা আলহীয়ে ভৰপূৰ হৈ আছে, কিন্তু মই পটাপট ঘৰটো চফা কৰিছোঁ, লাজ পাম নহ'লে। আজি আমাৰ ঘৰত আয়োজন কৰিছে নাঙল ধোৱা পিঠা, যিটো মই আগতে গম পোৱা নাছিলোঁ, আজি প্ৰথমবাৰ গম পাইছোঁ। আৰু আপোনালোকৰ ফালে হয় নাই জনাবচোন। এয়া হৈছে খেতি যেনেদৰে সামৰাৰ পিছত, ধান কাটি অনাৰ পিছত কি হয়, আমাৰ নখোৱা হয় ন, ঠিক তেনেদৰে মাটি ৰুই শেষ হোৱাৰ পাছত নাঙল ধোৱা পিঠা এনেকৈ খোৱা হয়। ঠিক আপোনালোকক দেখুৱাই আছোঁ, আগলৈ চাই থাকক। ইয়াৰ প্ৰচেছটো মই কৈ দিছোঁ। পিঠাগুড়ি, চাউলৰ পৰা পিঠাগুড়ি কৰি এনেকৈ পানী দি পিনি মুঠিয়াই গৰম পানীত এনেদৰে উতলা গৰম পানীত দি সিজাব লাগে 1 ঘণ্টামান, আধা ঘণ্টাৰ পৰা 1 ঘণ্টামান। লগতে পিঠাৰ লগত খাবলৈ মাংসৰো ৰেডি কৰা হৈছে। এয়া আমাৰ পিঠাখিনি বইল হৈ গৈছে আৰু বৰমা আৰু শাহুমাই পিঠাখিনি উঠাই দিছে। বাকী ৰাইজে খাই থকাটো মই আৰু ভিডিঅ' কৰি নাথাকিলোঁ ভালেই। আৰু আজি ভিডিঅ'টো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, চাবচোন কি হয় আগলৈ। ৰাতিপুৱাই গা পা ধুই মই ভগৱানৰ ওচৰত এনেদৰে চাকি এগছ আৰু ধূপ জ্বলাওঁ। মনটো ভাল লাগে, লগতে আহিবলগীয়া সকলো বাধা যেন খণ্ডন হয় তাৰে কামনাৰে। আজি হৈছে দেওবাৰ আৰু ভাদৰ মাহ। ভাদৰ মাহত আপোনালোকেতো গম পায়েই নামঘৰলৈ যায়, আৰু মই ভাবিছোঁ আজি নামঘৰলৈ যাম। তাৰ কাৰণে এয়া ৰেডি কৰি লৈছোঁ গোপিনীসকলক সেৱা কৰিবৰ কাৰণে, তামোল পাণ আৰু এইফালে বস্তুখিনি চব ৰেডি কৰি লৈছোঁ আৰু নামঘৰলৈ যাব। আহক চাহ খাবলৈ। এয়া বজাৰ কৰি লৈ আহিছে এতিয়া, ফল মূল আৰু কি আৰু ইয়াত ভুজিয়া চুজিয়া চাগে আছে, কল এয়া দেখিছে। নাৰিকলটো কেঁচা ন, কেঁচা নাৰিকল ভাল হৈ হ'ব নহয় জানো? আৰু কলখিনি চাওক, ইমান ধুনীয়া ডাঙৰ ডাঙৰ কল, ভাল লাগে এনেকৈ। ইমান সৰু সৰু কল হ'লে ভাল নালাগে ন। কল, ডিছপ'জেবল গ্লাছ, এইখিনি গোটেইখিনি ভৰাই লৈছোঁ আৰু। চেনি আনিলা ন? মোৰ জোৰোণত দিয়া কাপোৰ আছিলে, এনেকৈতো পিন্ধা হোৱাই নাই। লগতে ভাবিছোঁ আজি মই এযোৰ নামঘৰলৈ পিন্ধি যাম বুলি ভাবিছোঁ, কি হয় নাজানো। এয়া কালি মই ঘৰৰ পৰা আহোঁতে তিনিযোৰ কাপোৰ লৈছিলোঁ। মোৰ দুইজনী মালৈ এযোৰ আৰু মোৰ কাৰণে এইযোৰ ভাবিছোঁ মাক দিম বুলি, মোৰ শাহুমাক। আৰু লগতে ইয়াৰ লগত ব্লাউজ নাই যে, ব্লাউজো দিছোঁ, হাত কটা ব্লাউজ এইটো। আৰু কাপোৰযোৰ বেছি দামী নহয়, কিন্তু পিন্ধিবলৈ খুব ভাল, গৰম দিনত পিন্ধিবলৈ ভাল। ঠাণ্ডা দিন এতিয়া আহিছে লাহেকৈ, তথাপিও পিন্ধিব পাৰিব আৰু। এইফালে আমাৰ কাষতে বৰ্তাহঁতৰ ঘৰ। নামঘৰলৈ ওলাব দে বমা। বমাই একদম কিবা কৰি আছে। এয়া কাষতে বতাহতৰ ইমান ডাঙৰ মানি প্লেণ্ট জোপা আছে, দেখিছেনে? আৰু মোৰ খিৰিকীখনৰ একদম কাষতে মৰ্ণিং ভিউটো সঁচাকৈ বহুত ভাল লাগে। মই খিৰিকীখন খুলি পিনি শুই উঠি পিনি মই খিৰিকী খোলোঁ আৰু এইখিনি পৰিৱেশটো চাওঁ আৰু ভাল লাগে, আৰু বহুত ভাল লাগে। সেয়াই আৰু বৰমা আৰু মা অলপ সোনকালে নামঘৰলৈ গৈছেগৈ।
চাইডত যাওঁ আৰু আমাৰ নামঘোষা যে আপোনালোকক দেখাম দেই। চোতালখন পুৰা বৰষুণত পিছল হৈ আছে। সেয়া বৌহেঁত আহিছে, ৰখি আছোঁ আৰু। এয়া হৈছে আমাৰ বৰালি মৰা বৰনামঘৰ আৰু আমাৰ ঘৰৰ পৰা আধা কিলোমিটাৰ বাটো নহয়, একেবাৰে ওচৰতে, আৰু ঈশ্বৰৰ চৰণত সেৱা লৈ নামঘৰ অভিমুখে আগবাঢ়িলোঁ। ভাল লাগে নামঘৰ গৰুৰ পৃষ্ঠত পাদ পদ্মযুগ ধৰি খৰ্গচৰ শংখ গদা পবিত্ৰ এই ভাদ মাহটিত নামঘৰত উপস্থিত থাকিবলৈ পাই সুখী হ'লোঁ। লগতে গোপিনীসকলৰো আশীষ ল'লোঁ, বহুত ভাল লাগিলে। এয়া হৈছে আমাৰ নামঘৰ কাষতে থকা এটা পুথিভঁৰাল। এতিয়া ঘৰলৈ যাওঁ, লগ পাই আছোঁ। এয়া গধূলি সময়কণত মই চাকি বন্তি জ্বলাই অকণমান ধূনা দি দিছোঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা ভেন্দি ফ্ৰাই ৰেচিপি। আৰু সদায়নো কিমান আপোনালোকক মাছ মাংস ভিডিঅ' দেখুৱাই থাকিম ন, তো একেবাৰে এইটোকে আজি বনাম বুলি ভাবিলোঁ। চাওঁ আহকচোন কেনেকৈ বনাওঁ। আৰু চাওক, মই ভেন্দিখিনি এনেকৈ কাটি লৈছোঁ, দুফাল দুফাল কৰিছোঁ, কিছুমান হয়তো চাৰিফালো কৰিছোঁ। এনেকৈ কাটিব, যিসকলে বিজল হ'লে খাই ভাল নাপায়, বিভিন্ন ধৰণৰ ষ্টাইলত কাটি খাব পাৰে। মই এনেকৈ ভাজিয়ে ভাল পাওঁ আৰু আপোনালোককো শ্বেয়াৰ কৰিব বিচাৰিলোঁ। চাওঁ আহকচোন। এতিয়া এয়া মোৰ কেৰাহীখন গৰম হৈছে, মই তেলটো দি দিছোঁ। এয়া ছাইডত মই বনাই আছোঁ বৰালি মাছৰ লগত বিলাহী আৰু লাও, মানে জাতিলাও লগত বনাই আছোঁ। এইটো ৰেচিপি শ্বেয়াৰ নকৰিলোঁ আৰু এইটো খাই থকাই হয় চবেই, নহয় জানো। ইয়াৰ কাৰণে মই এয়া কাটি লৈছোঁ কেঁচা জলকীয়া, পিঁয়াজ, আৰু ইয়াতে মই ৰুকনিয়ে এয়া হেৰি কৰি লৈছোঁ আদা নহৰু এটা। এনেকৈ কাটি ল'ব, বহুত গুড়ি কৰি নল'ব, এনেকৈ থেতেলিয়াই ল'লেও হ'ব। হৈছে মই আদা নহৰুখিনি দিছোঁ। তেলত অকণমান আদা নহৰু দিব। আধা চামুচ মই নিমখ, হালধি দি একেবাৰে সহজ আৰু খুব কম সময়তে হৈ যায় ৰেচিপিটো, বহুত দেৰি ন। মাছৰ আঞ্জাকণৰ টেষ্টটো ভালেই আহিছে। মই নিমখৰ টেষ্টটো ল'লোঁ, লগতে খাবলৈও ভাল। মই ঢাকত নিদিয়াকৈ ফ্ৰাই কৰি আছোঁ। জুইটো হাই ফ্লেমতে ৰাখিছোঁ আৰু ঢাকনখন দিয়া নাই। আৰু এতিয়া মই আদা নহৰু যে অলপ আছিলে, সেইখিনি মই ইয়াতে এড কৰি দিম। বেছি টাইম নালাগে আৰু খুব বেছি 3 মিনিট 4 মিনিট। তাৰপিছত মই গেছটো অফ কৰি দিম। সেইখিনি শেষ হোৱাৰ পাছতে মই
এয়া ফ্ৰাই কৰিব লাগিব মাছখন। এইটো আছিলে মোৰ আজি একেবাৰে সহজ এটা ভেন্দি ফ্ৰাই ৰেচিপি। কেনেকুৱা হৈছে বা ভাল লাগিছেনে দেখিবলৈ? খাবলৈ কিন্তু বহুত ভাল লাগিছিলে। চাওকচোন বাবাই মোলৈ লৈ আহিছে চিপছ, সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ। লাষ্টত আকৌ বাবাই লৈ আহিলে চিকেন। মাংসখিনি মই ড্ৰাই ফ্ৰাই কৰিলোঁ। আৰু আজি ভিডিঅ'টো মোৰ অলপ দীঘলীয়া হ'ল, তাৰ বাবে বেয়া নাপাব। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ইয়াতে মই দুদিনৰ ভিডিঅ' ক্লিপ মই এড কৰিছোঁ। আৰু কিবা যদি ভুল হৈছে কমেণ্ট কৰি জনাব। নতুনকৈ যিহেতু আহিছোঁ, শিকি আছোঁ। কেনেকুৱা হৈছে খাবলৈ? টেষ্টি নে? ভিডিঅ'টি শেষত আপোনালোকৰ মাজলৈ দুখনমান ফটো শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা হৈছে জনাব। আজিলৈ তেনেহ'লে বাই বাই।